ভিউটো হৈছে কেনেকুৱা পাই চাইকেলৰ ওপৰত আছিলোঁ কিন্তু গাইছ এটা প্ৰব্লেম হ'ল গোটেইটো গাইছ নাই গোটেইবোৰ গাইছ মই ভবা নাছিলোঁ যে খাটাৰনাক এনেকুৱা এটা লুক হৈ যাব মানে গাইছ এটা ভিউটো হৈছে কি তাৰমানে এতিয়া যিহেতু ছানছেট হ'ব হৈছে ছানছেট হ'বৰ সময়ত আমাৰ বেলিটো ইয়াৰ পৰা বহুত ধুনীয়া জিলিকে তো চাইডক দেখিছে তো মজা হৈছে গাইছ কিন্তু নৰ্মেলিটো মই কেতিয়াবা যেতিয়া ভিডিঅ' বনাওঁ বুলি ভাবোঁ তেতিয়া ইমান মানত থাকে এইখিনি থাকে এতিয়া পুৰা মজা ভিউ আহিছিলে কিন্তু এতিয়া আৰু অকণমান দেৰি পিছত তোমাৰ পঢ়াচোন গাইছ গোটেই লাল হৈ থাকিলোঁ তেতিয়া ভাল হ'ল চাবলৈ কিন্তু এতিয়া গাইছ সিমানত লাল হৈ থকা নাই দিয়ক এইটোৱে দেখুৱাই দিলোঁ এয়া দেখিছে তাত ক্ৰিকেট খেলি আছে গাইছ এয়া আৰু কিমান দূৰত আছে মই দেখুৱাইছোঁ এক ছেকেণ্ড হা এতিয়া পূৰা ক্লিয়াৰকৈ ওলাইছে কিন্তু মই দেখুৱাইছোঁ এই গাইছ ই তাত আছে পূৰা তো এইখিনি দেখিছে তাত পূৰা ক্ৰিকেট খেলি আছে আপোনালোকে চিনেমাটিক শ্বট চাই লওক তো এতিয়া আন্ধাৰ হৈ আছে এক ছেকেণ্ড ৰ'ব লাইটটো লগাই লওঁ গাইছ আজি ব্লগটো হ'ব আজি এই ভিডিঅ'টো হ'ব চাইকেলৰ ওপৰত মানে কেলৈ মই কৈ দিম অ'কে তো মই যিহেতু লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে তাৰমানে চাইকেলখন তাৰমানে ৰিভিউ কৈছিলোঁ 4 বছৰ হোৱা এটা ৰিভিউ দিছিলোঁ তো বহুতে তাৰমানে ৰিভিউ বিচাৰি থাকে তো সেইটো কাৰণে দি দিছিলোঁ তাৰমানে মডিফিকেশ্যনটো তাৰমানে চাইকেলখনৰ কি হ'ব যোনটো তাৰমানে ফ্ৰণ্টত এইটো লিখিছে এইটো মোৰ এটা ৰিফ্লেক্ট আছিলে এইটো দেখিছেতো এইটো ৰিফ্লেক্টৰ কাৰণে আৰু সদায় আপোনালোকে এইটো দেখি বৰিং হৈ গৈছেগৈ এইটো যিসকল এইটো অকল তাৰমানে দেখি পেলাই মই নিজৰে বৰ হৈ যাওঁগৈ সেইটো কাৰণে ভাবিছোঁ কি আজি এইটো কালাৰটো চেঞ্জ কৰিম এইটো দেখিছে যোনটো ৰিফ্লেক্টৰ লাগি আছে এইটো টেপটো কিনিছিলোঁ মই প্ৰায় আজিৰ পৰা 1-2 বছৰ আগতে এইটো টেপটো বহুত ভাল টেপ হয় কিন্তু তাৰমানে মোৰ দুটা টেপ আছিলে এটা ৰঙা আৰু এটা চিলভাৰত আছিলে কাৰণ ৰিফ্লেক্টৰ এইকেইটাও বহুত ভাল হয় বগা ৰঙৰ হেৰি আছে ৰিফ্লেক্টৰ আছে এই ৰিফ্লেক্টৰটো তাৰমানে ৰাতি হ'লে বেছি লিকে বগাটো কিন্তু ভাবিছোঁ ৰঙাও লগাই দিওঁ সেইটো কাৰণে তোমাৰ ৰঙা এটা ৰিফ্লেক্টৰ কৰি আছোঁ এইটো ফাৰ্ষ্ট ৰিমুভ কৰিব লাগিব কিন্তু ৰিমুভ কৰোঁতে গাইছ অকণমান তাৰমানে হেৰি হ'ব অলপমান লোকচানটো হোৱাটো হ'বই চাগে কিমান গম নাপাওঁ লাগি যায় তাৰমানে যোনটো আঠা থাকে আঠাটো তাৰমানে ইয়াত লাগি থোৱাৰ পিছত অকণমান বহুত বেয়া হৈ গৈছিলে আৰু মই ডাবল টেপ মাৰি থোৱা আছে সেইটো কাৰণে ভাবিছোঁ এতিয়া এইটো ভালকৈ খুলি দিম এটা চাইড পূৰা নাই অঁতাই দিলোঁ কিন্তু গাইছ এটা প্ৰব্লেম হ'ল প্ৰব্লেমটো কি দেখিবলৈ পাইছে আপোনালোকে এতিয়া ফ্লেছটো জ্বলাই দিলোঁ কেনেকুৱা হৈ গ'ল এইটো চাইড গোটেইটো গাইছ নাই গোটেইবোৰ একদম পূৰা লেতেৰা হৈ গ'ল এইটো অঁতাব লাগিব এইটো গাইছ অ'কেতো গাইছ মই ভবা নাছিলোঁ যে খাটাৰনাক এনেকুৱা এটা লুক হৈ যাব বুলি কিন্তু গাইছ যোনটো লুক আহিছে সেইটো পূৰা খাটাৰনাক বুলি ক'ব লাগিব কাৰণ ফ্ৰণ্টৰটো কিন্তু তোমাৰ ব্লেক আছিলে আৰু তাতে লাল হৈ গ'ল গাইছ ৰেড কালাৰটো সিমান ভালকৈ নোলাবও পাৰে কিন্তু এনেই মই যেতিয়া তাৰমানে ৰিয়েল লাইফত যেতিয়া দেখি আছোঁ ন গোটেইটো তাৰমানে সিমান ভালছে ওলোৱা নাই কিন্তু কেমেৰাত গাইছ পূৰা ৰিফ্লেক্ট কৰিছে পূৰা লাল হৈ গৈছে গোটেইটো ফাইনেলি লুক চেঞ্জ হৈ গ'ল দেখিছে ফ্ৰণ্টৰ পৰা পূৰা লাল একদম পূৰা এতিয়া কিবা লুকটো ভাল লাগিছে আৰু অতি সোনকালে হয়তো মই ইয়াতো অকণমান ডিজাইন দিব পাৰোঁ এই ভিডিঅ'টো তলত কমেণ্ট কৰি কওক যদি তলত যদি লগাব লাগে মানে অলপমান তাত নহয় এই ছাছপেনশ্যনৰ এইকেইডালত যদি লগাব লাগে ইয়াত আপোনালোকে কমেণ্ট কৰি কওক যদি কমেণ্ট কৰি দিয়ে তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত দেখাম লগোৱা তো আজি ভিডিঅ'ৰ পৰা সেইখিনি আছিল যদি ভিডিঅ' চাব এটা লাইক কৰিব যদি ছাবস্ক্ৰাইব কৰিব অলপ পান জানো অতি লাইন বেয়া ভিডিঅ' আছে মেকআপ কাৰণে ৱৰ্কত দিম এনেকৈ বাই ইনষ্টাগ্ৰামত যদি ফ'ল' কৰিব ইনষ্টাগ্ৰামত দেখিছে আৰু অতি সোনকালে ৰাইডৰ আপডেটো যিহেতু ৰাইডৰ আপডেট বিচাৰি থাকে ৰাইডৰ আপডেটৰ কাৰণে সেই ইনষ্টাগ্ৰাম